Hey guys, welcome back to my YouTube channel. Aku agora mu YouTube channel podcast স্বাগতম জনাইছো। আজি আমি কথা পাতিম বেষ্ট স্মাৰ্টফোন অফ দ্য 20,000 ভিতৰত কিবা ভাল স্মাৰ্টফোন পায় নেকি যিখন নেকি লম বুলি ভাবি আছিলে তেওঁলোকে আজি সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক আৰু তাৰপিছত আপোনালোকে কিনিবলৈ যাওক। কোনটো মোবাইলত কি হয় মই আপোনালোকে আপোনালোকক দেখুৱাই দিম আৰু গতিকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বহুতে ভিডিঅ'বিলাক চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, এইটোৱে মেইন থিং কথা হৈছে। গতিকে বলক আজি বেছি দেৰি নকৰি একদম বলক একদম সোনকালে একদম পুৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি প্ৰথম গৈছোঁ মোবাইল স্ক্ৰীণলৈ গৈছোঁ। প্ৰথম আমি স্মাৰ্টফোনৰ কথা পাৰিম ভিভ' এটা ধুনীয়া স্মাৰ্টফোন লঞ্চ কৰিছে আৰু যিখন কেমেৰা আছে কেমেৰাৰ কাৰণে একদম ভাল খবৰ আছে। একদম কম দামত 20,000 তলত আৰু 20,000 ভিতৰত একদম ভাল প্ৰচেছৰ নেন'মিটাৰ, ভাল প্ৰচেছৰ, ভাল কোৱালিটি, 5G একদম বেষ্ট স্মাৰ্টফোন পাব। কোনো টেনশ্যন চিন্তাই কৰিব নালাগে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। গতিকে ঠিক আছে, যদি ভিডিঅ'টো চাই তেতিয়া আপোনাক সকলো গম পাব এটা ধুনীয়া এটা স্মাৰ্টফোন ল'ব পাৰিব আৰু মানে বেছি দিন টিকিব, যাতে হেং নেমাৰে গেম খেলি থাকোঁতে মাজতে লাগে। অ'কে, এতিয়া আমি মোবাইলৰ স্ক্ৰীণত মই কোৱা ধৰণে প্ৰথম স্মাৰ্টফোন হৈছে ভিভ'ৰ মই মোবাইলৰ নামটো কৈছোঁ ভিভ'ৰ T1 5G। এই স্মাৰ্টফোনটো আপোনালোকে 120 হাৰ্টছ যিটো স্ক্ৰীণ টাচ ৰেট সেইটো পাব। গেমিঙৰ কাৰণে বহুত ভাল হয় আৰু স্নেপড্ৰেগনৰ 695ৰ প্ৰচেছৰ দিয়া আছে। আপোনাৰ চাওক ফোনটোত কেমেৰা দিয়া আছে 50 মেগাপিক্সেল। আপোনালোকে ফোনটোক এবাৰ মই ধুনীয়াকৈ আপোনাক দেখাই দিছোঁ, আপুনি ধুনীয়াকৈ চাই লওক। আৰু আপোনালোকে ফ্লিপকাৰ্টত গৈ ধুনীয়াকৈ কিবা এটা অফাৰটো পাব। আপোনালোকে ভালকৈ ফ্লিপকাৰ্টত যদি আপোনালোকে চাই ধুনীয়াকৈ মোবাইলটো ল'ব পাৰিব। আৰু আপোনালোকক মোবাইলটো ভালকৈ দেখাই দিছোঁ, চাওক এইটো ফোনটো ভিভ'ৰ হয়। ফ্লিপকাৰ্টত যদি আপোনালোকে ফোনটো বাই কৰে 90% অফাৰত পাব। হে গাইজ, আমাৰ নেক্সট ফোনটো হৈছে iQ Z3 5G। এই ফোনটো গেমিঙৰ কাৰণে বহুত ভাল হয়। ইয়াত 55 ৱাট ফাষ্ট চাৰ্জিং দিছে আৰু ইয়াত প্ৰচেছৰটো আটাইতকৈ ভাল দিছে 768 স্নেপড্ৰেগনৰ 5G কাৰণে আৰু 64 মেগাপিক্সেলৰ কোৱাড কেমেৰা দিছে। আৰু ইয়াতকৈ এতিয়া নেক্সট ফোনটো আহিলে ৰেডমি, যিখন নেকি MI মোবাইল খুব ভাল পায় সেইকালৰ কাৰণে হৈছে ৰেডমি নোট 11 Pro। ইয়াত আপোনালোকে পাব ছুপাৰ এমোলেড ডিছপ্লে পাব। ফাৰ্ষ্ট কথা এইটো এমোলেড স্ক্ৰীণটো বহুত ভাল হয় আৰু 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট পাব আৰু কোৱালকম Snapdragon 732G প্ৰচেছৰ পাব। এয়াই নহয় আৰু ইয়াত 5020 mAhৰ এটা পিক বেটেৰী পাব, যিটোকে আপোনালোকে বহুত দিন মানে এদিন দুদিন আৰামত চলি যাব। নেক্সট ফোনটো হৈছে ৰিয়েলমি নাৰ্জো 50। এইটো একদম কম প্ৰাইজত এটা ভাল স্মাৰ্টফোন হয়। গেমিঙৰ কাৰণে ভাল, কেমেৰাত ভাল আৰু ফাষ্ট চাৰ্জিং আছে। চলক আপোনালোকে ডিটেইলছখিনি মই স্ক্ৰীণত আপোনাক এই ৰিয়েলমি নাৰ্জো 50 ফোনটো আপোনালোকে 15,000ৰ তলত পাই যাব। চাই লওক আপোনালোকে ইমান এটা ভাল স্মাৰ্টফোন। নেক্সট ফোনটো হৈছে চেমচাঙৰ ফালৰ পৰা চেমচাং M32 5G। যিকেইটা ফোন দেখালে গোটেইকেইটাতকৈ মোৰ আটাইতকৈ ফোনটোৱে ভাল লাগে, কিন্তু এটাই মোৰ পচন্দ নহ'লে। যিটো চেল্ফি কেমেৰা আছে এইটো 20,000 তলত আহে, গতিকে এই জোকত যদি দিলে তেতিয়া বেছি ভাল আছিলে। ফোনটোত আপোনালোকে 5G 5টা ব্ৰেণ্ড পাব আৰু কেমেৰাটো বহুত ভালেই হয়। আপোনালোকে নিজে ফ্লিপকাৰ্টত ধুনীয়াকৈ চেমচাং M32 মাৰি গোটেইখিনি ডিটেইলছ চাই ল'ব। আৰু ফোনটোৰ পৰা মই বিশেষ একো নকওঁ, চলাই প্ৰিমিয়াম ফিল পাব আৰু বহুত ভাল কোৱালিটি আৰু স্লিম ফিট পাব। যিহেতু 5G 5টা ব্ৰেণ্ড দিছে গতিকে ফোনটো বহুত ভাল। আৰু ইয়াত ডেষ্টিনি 720 প্ৰচেছৰ আছে। তাৰপিছত আকৌ 5000 mAh বেটেৰী আছে আৰু যিটো চিকিউৰিটি আপডেট সেইটো 2 বছৰলৈকে পাই থাকিব। গতিকে যদি ভিডিঅ' চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ টেকন'লজি ভিডিঅ' যাতে আপুনি আগতীয়াকৈ পাব পাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। তেতিয়া মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়াই পাব। টেকন'লজিৰ ওপৰত বিভিন্ন ইনফৰমেশ্যন মই চেনেলটোত দি থাকিম। আৰু যদি কিবা আপোনাৰ প্ৰব্লেম হৈছে স্মাৰ্টফোনটোত গতিকে মোক তলত কমেণ্ট কৰি কওক যিটো প্ৰব্লেম হৈছে। গতিকে মই আপোনালোকৰ সেই প্ৰব্লেমটো কি হয় এটা ভিডিঅ' বনাই ধুনীয়াকৈ আপলোড কৰি দিম, আপুনি চাই প্ৰব্লেমটো চলিউশ্যনটো উলিয়াই দিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।